বল এই বাঘ চাওক বাঘ আহিব পাৰে বাঘ হাতী আহিছে বোলে আমি পাহাৰৰ কোলাত আজি নাই মনৰে পকুৱা টোপনিৰ পৰা উঠি পেলাই ফাৰ্ষ্ট আমাৰ দাসক লগ পালোঁ আমাৰ পেটুৱা দাসক আমাৰ লগ পালোঁ আমাৰ মানে পল্লৱ আমি ডাঙৰীয়াক লগ পালোঁ কিবা পল্লৱ কিবা ক'বা এটা ভিডিঅ' বনাবলৈ যাব ওলাইছোঁ আৰু কিবা ক'বা নেকি এই খুলিলে নে দেৰি হ'ল দেৰি হ'ল ন মঞ্জিতা কিবা ক'বা গুড মৰ্ণিং ন থেংক ইউ এই যাব ওলাইছোঁ এতিয়া আমাৰ ডাঙৰীয়া কিবা ক'বা নেকি কিবা কৈ দিয়া অলপ এইটো টোপনি মানে উঠিছোঁ চকু ডাঙৰ হৈ আছে একো নাই কোৱা নাই সুন্দৰ পৰিৱেশ হিচাপ কৰি উঠি আমি এতিয়া যাম ঠিক আছে গৈ আছোঁ তাতে আমি কি দেখুৱাম তাত গৈ দেখুৱাম ময়ো বৰ্তমানলৈ গম পোৱা নাই আমাৰ 1K ছাবস্ক্ৰাইবাৰ পাৰ হোৱা আমাৰ প্ৰাণজিতে মোক লৈ গৈ আছে তাত কি দেখুৱাই তাত গম পাম আৰু সন্যাসী মন্দিৰলৈ বলক আজি বহুত মানুহ হ'ব তাত চাওঁ কি হয় তাত গৈ দেখুৱাই আছোঁ সন্যাসী মন্দিৰত যোৱা নহয় আমি আহি আমি নামলাঙৰ ওচৰৰ গেটখনলৈ গৈ আছোঁ এতিয়া আপোনালোকে যিখন আগত পাহাৰ দেখিছে সেই পাহাৰখন হৈছে আমাৰ নিচেই ওচৰত ভূটানৰ পাহাৰ আমি যাবলৈ চেষ্টা কৰিম চাওক এইখন পাহাৰ কেনেকুৱা এটা পৰিৱেশ চাই লওক এটা আমাৰ এই পাহাৰৰ পৰা কেইজনমানে খৰি আনি থকা আমি দেখা পালোঁ খৰিকটীয়া সমাজৰ কাৰণে তেখেতসকলে খৰি আনিছে ইউটিউবত ভিডিঅ' বনাই আছোঁ ক'ৰ পৰা আহিলে ভূটানৰ পৰা মানে খৰিবোৰ তাৰ পৰা আনে ন মানে কি বেচিবনে নে কিবা সমাজৰ কাৰণে ন ভালে কৰিছে সমাজৰ কাৰণে যে কিবা এটা কৰিছে ন ভালে কৰিছে এই কি সমাজৰ কাৰণে আনিছে ন সমাজৰ মানে ভূটানৰ পৰা আনিছে ঠিকে আছে দিয়ক ভাল লাগিছে কি সমাজৰ কাৰণে আনিছে ন সমাজৰ কাৰণে ঠিকে আছে দিয়ক ভাল লাগিছে মানে ইমান কষ্ট কৰিছা হা সৰু ল'ৰা ছোৱালীবোৰ কষ্ট কৰিছে ইমান ধুনীয়াকৈ ভাল কাম কৰিছে ভূটানৰ পৰা মই পুলকেশ দাসে কৈ আছোঁ বৰ্তমান সঁচাই কিবা এটা ভাল লাগিছে অকণমান সহায় কৰিব আৰু মানে ছাবস্ক্ৰাইব কৰি দিব প্লাছ লাইক এণ্ড শ্বেয়াৰ কৰি দিব ভাল লাগিছে কিবা এটা পাহাৰৰ পৰা আনিছে ন এই ধুনীয়াকৈ কেনেকৈ কষ্ট কৰি সিহঁতে খৰি আনিছে সঁচাই কিবা এটা ভাল লাগিছে আৰু আহিছে কেইজনমান দাদা মানে কি ক'ৰ পৰা ভূটানৰ পৰা আনিছে নেকি কি খৰিবোৰ কি সমাজৰ কাৰণে নিজৰ কাৰণে সমাজৰ কাৰণে ন কিমান কষ্ট কৰিছে দাদাসকলে সঁচাই ভাল লাগিছে কিবা এটা দৃশ্য উপভোগ কৰিছোঁ আৰু আমি বহুত আগুৱাই যাম আৰু এইবিলাক চাওক আৰু প্ৰাণজিতেও ভিডিঅ' বনাই আছে সঁচাই ধুনীয়া কষ্ট কৰিছে সমাজৰ কাৰণে কষ্ট কৰিছে এইবোৰক আমাক লাগে সমাজৰ কাৰণে সঁচাই ৰ'ব কিবা এটা দাদা এটাক কৈ দিব দাদা কিবা এটা কৈ দিয়ক এই ঠাইখিনিৰ নাম কি কৈ দিয়ক কিবা এটা এনে জাষ্ট নামটো কৈ দিয়ক ইয়াৰ নামটো মানে হাতীটো এইফালে মানে ক্ৰচিং কৰি থাকে সেইটো কাৰণে এইটো 11 কৰিডৰ মানে নামটো দিয়া হৈছে ইয়াৰ পৰা মানে হাতী মানে ক্ৰছ হৈ থাকে আৰু ইপিনৰ পৰা সিপিনে যায় আৰু মানে কিমান দূৰ আৰু ইপিনে গেটলৈ মোটামুটি আপোনাৰ 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ মান হ'ব ন নিচেই ওচৰত আছোঁ আমি ভূটানৰ ওচৰত এতিয়া আমি অলপ আগলৈ যাম কি ক'ব দাদা কিবা এটা কৈ দিয়ক আৰু আগলৈ যাম আমি এতিয়া কিবা এটা কৈ দিয়ক আপোনালোকে আগলৈ গ'লে আৰু বেছি মানে ধুনীয়া মানে পিকচাৰটো মানে কিবা এটা দেখাম না দেখাব জানুৱাৰ মানে হাতী দেখা পাম চাগে ন ঠিক আছে আমি হাতী চাব যাম হাতী আপোনালোকে হাতী দেখা পাব তো ভিডিঅ'টো চাই থাকক মানে ইপিনৰ পৰা সিপিনে মানে পাৰ হৈ থাকে হাতী সেইকাৰণে এইখিনি কি ঠাই বুলি কয় 11 কৰিডৰ বুলি কয় ভূটানৰ নিচেই ওচৰত নামলাং অলপ গ'লে নামলাং পাম আমি ভূটানৰ
ঠিক আছে দিয়ক আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক আমি আগলৈ যাই দেখুৱাই আছোঁ ঠিক আছে এয়া চাওক হাতীৰ গু সঁচাই কিবা এটা হাতী আজি দেখা পাওঁ তেনেকুৱা লাগিছে গৰু নে হাতী বে চাওঁ জংঘলৰ মাজেৰে কি ঠিক হাতী আহিছে হাতী নে গৰু বে এই হাতী নে গৰু এই গৰু চাওক এয়া কিমান পাহাৰৰ তলত মানে শব্দ এটা আহিছে গৰু নে হাতী তাকেতো চাওক মানে কিবা এটা গৰু যেন লাগিছে হাতী যেনো লাগিছে মানে ভূটানৰ ওচৰত মানে এলিফেণ্ট কৰিডৰ বুলি কয় এইখিনি ইপিনে এইটো ছাইডৰ পৰা সেইটো ছাইডলৈকে পূৰা মানে যোৱাতে এতিয়া মানে কিমান ওখ আমি বৰ্তমান বহুত ওখ ঠাইত আছোঁ ইয়াৰ পৰা আমি মানে ষ্টাৰ্ট বন্ধ কৰি বাইকত যাব পাৰিম কাৰণ ইয়াতে বহুত ওখত আছোঁ বৰ্তমান কেনেকুৱা ফিল্ডটো কেনেকুৱা হৈছে এইটো কওক পূজাটো নাই আমি কি কৰিম আৰু উপায় নাই ফুৰি চাকি সেইটোৱে ভাল লাগিছে ফুৰি চাকি আমি ভিডিঅ' বনালোঁ প্লাছ কিবা এটা ভাল লাগিছে আমি অলপ জানিলোঁ কিছু কথা মানে আমি আগতে আহিছিলোঁ যদিও আমি এইখিনি ঠাইত জনা নাছিলোঁ মানে এলিফেণ্ট কৰিডৰ বুলি কয় সেইখিনি ঠাই আৰু এইবিলাক চাওঁ হাতীৰ গু হয় এইবিলাক আমি মানে নিজা ভাষাত কৈছোঁ এইবিলাক হাতীৰ গু হয় সঁচাই এতিয়া আমি আহি ভূটানৰ গেটখন পালোঁ গেটত চেক কৰি আছে আমি নাযাওঁ আৰু আগৰ পিনে আমি এতিয়া একদম মানে পাহাৰৰ পৰা ভূটানৰ ওচৰত একদম তলত নামি আছোঁ জংঘলৰ মাজত গৈ আছোঁ বাঘ চাঘ দেখা পাওঁ নেকি হাতী চাতী দেখা পাওঁ নেকি চাওঁ বোলক চাওঁ কি হয় বা জংঘল ফুট চুট লগ পাওঁ নেকি কি লগ পাওঁ নাজানো আৰু গৈ আছোঁ মানে জংঘলৰ মাজে গৈ আছোঁ সাপ চাপ থাকিব পাৰে কি দেখা পাওঁ নাজানো আৰু আমি পূৰা ওখৰ পৰা আহিছোঁ এয়া সেইপিনে ভূটান আগলৈ গ'লে ভূটান পাম জংঘল পূৰা জংঘলৰ মাজমজিয়াত আহি আছোঁ চাওক ইয়াতে পূৰা হাতী ইপিনে পৰা সিপিনে পাৰ হৈ থাকে আৰু তথা আমি যে দেখুৱালোঁ এটা দাদা মানে দাদা এজনে বহুত সহায় কৰিলে আমাক ইমান জংঘলৰ মাজত অলপমান আগুৱাই আহিছে কিন্তু মানে তেখেতে নোৱাৰে আৰু আগলৈ আমাৰ লগত আহিব কাৰণ মানে কি সিহঁতৰ কিবা কাম কৰি আছে সিহঁতৰ মেইন বছ আহিছে এইখিনি একচুৱেলি বহুত ভয়ংকৰ ঠাই বুলি ক'ব পাৰি কিন্তু আমাৰ দাদা এজনে আমাক বহুত সহায় কৰিছে কাৰণ আমাক আগুৱাই আহি আমাক হেল্প কৰিছে কিন্তু দাদাজনে অলপমান মানে সেই কৰিছে কি কয় ভিডিঅ'ত মানে কৈছিলোঁ মানে অলপ কৈ দিয়ক কিন্তু অলপ লাজ কৰিছে কিন্তু আমাক মানে বহুত আগলৈ মানে দেখুৱাই দিছে পথটো ক'ত কেনেকৈ হাতীবিলাক আহে হাতীয়ে ক'ত কেনেকৈ বিচৰণ কৰে এই ঠাইত ইপিনে কাৰণ এইখিনি ভূটানৰ ওচৰৰ এইখিনি ঠাইত মানে কি কয় ভূটান এলিফেণ্ট কৰিডৰ বুলি কয় দাদা মই আগতে গম পোৱা নাছিলোঁ আগতেও মই 2-3 আহিছোঁ ইপিনেৰে নামলাং গৈছোঁ ভূটান পাৰ্মিশ্যন লৈ কিবা গৈছোঁ আৰু ইপিনৰ পৰা আগতে ইয়াতে মানে কি হয় আপোনালোকে চাওক ধুনীয়া ভিউ কাৰণ ইয়াতে মানে কেতিয়াবা অকস্মাত পানী ক'ৰ পৰা আহি যায় গম নাপায় কিন্তু বৰ্তমান পানী নাই ইয়াতে কিন্তু পানী বোলে ইয়াতে মানে দাদাজনে কৈছে মানে ইয়াতে অকস্মাত পানী আহি যায় এতিয়া অহা নাই কিন্তু চাওক জাপ দিব পাৰোঁনে নাই ইয়াৰ পৰা ইয়ালৈকে আচলতে এইটো নদী হয় কিন্তু ভয় লাগিছে পাৰোঁনে নোৱাৰোঁ জাপ দিব টোপ পালোঁ সঁচাই একদম ওখৰ পৰা জঁপিয়াই দিলোঁ কিন্তু কিবা এটা ভাল লাগি মানে অলপমান বাৰু মানে অভ্যাস নাই বাৰু ওপৰৰ পৰা জঁপিওৱাৰ কিন্তু আজি জঁপিয়াই দিলোঁ একো নাই আমি আগৰ পিনে বলক মানে ইয়াৰ মানে জংঘলৰ মাজতে যে এনেকুৱা এটা নদী আছিল কিন্তু বৰ্তমান এই নৈত মানে কি পানী নাথাকিলে অকস্মাত পানী আহি যায় ইয়াতে ঠাইখিনি কিবা এটা ভাল লাগিছে পিকনিক দি আহি থাকে বাঘ আহি থাকে বহুত কিছুমান জন্তু মানে ইপিনৰ পৰা সিপিনে কাৰণ এইখিনি আমাৰ কি কয় ভূটান মানে 5 কিলোমিটাৰ 3 কিলোমিটাৰমান গ'লে মানে ভূটান পাওঁ ইতিমধ্যে আমি দেখুৱাইছোঁ যে আমি ভূটানৰ গেটখন পাৰ হৈ আহিছোঁ ভূটান মানে নগ'লোঁ আৰু কাৰণ তাত গ'লে আমাৰ বহুত কিছুমান পাৰ্মিশ্যন এতিয়া আমাৰ ভূটানলৈ ভিতৰলৈ যাব দিয়া নাই আমাৰ দিয়া নহ'ল যাব নিদিলে কাৰণ বহুত কিছুমান পাৰ্মিশ্যন লাগে চাওক আমি এইখন দলঙত আমি গাড়ী থৈ আহিছোঁ তাত আছে আমি বহুত তলত আছোঁ বৰ্তমান এতিয়া চাই থাকক প্ৰাণজিতে আগলৈ গৈ আছে প্ৰাণজিত কিয় এটা মাত দি দিয়া
কিমান কি পাম পানী পাম নেকি আগত এই পানী নাই চাগে পানী অকস্মাত যদি আহি যায় ইয়াতে ভয় লাগিছে বে মোৰ তাতে আৰু ঘৰত কৈ অহা নাই আমি যে ইয়াতে আহিম আমি ঘৰত বৰ্তমানলৈকে কৈ অহা নাই আমি আহিছিলোঁ আচলতে এনেই আৰু মানে লগ ধৰিলে বল আমি সন্যাসী মন্দিৰত আচলতে আমি সন্যাসী মন্দিৰত আহিছিলোঁ আমাৰ ইমান প্লেন নাছিলে ইয়াতে আহিম বুলি ভূটানৰ গেটখনৰ ওচৰলৈ আহিম বুলি আমাৰ প্লেন নাছিলে কিন্তু আমি অকস্মাত আহিব লগা হ'ল অকস্মাত প্লেন হৈ গ'ল মানে কি ঘৰত এতিয়ালৈকে কোৱা নাই মানে ইহঁতে আৰু ভালকৈ নেট নাপায় ঘৰত ফোন কৰি ক'বলৈ নেট নাপায় চাগে ঘৰৰ পৰা ফোন কৰি আছে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু চাই থাকক আমি এতিয়া বেছি দেৰিও নকৰি আৰু মানে ইয়াতে বহুত মানে ৰিস্ক আছে ইয়াতে বাঘৰ পৰা আদি কৰি মেইনলিকে আমাৰ হাতী ইয়াতে ঘূৰি থাকে অকস্মাত যদি হাতী একজাক আহি যায় আমিতো সিহঁতক কণ্ট্ৰল কৰিব নোৱাৰিম চ' আমি এতিয়া বেছি হাতী চাতী আহিলে কণ্ট্ৰল কৰিব নোৱাৰিম চ' আমি যাবলৈ ওলাইছোঁ আৰু উভতি ইপিনে যাব পাৰোঁ হা ইপিনে যাব পাৰোঁ তথাপিও আমি কোন পিনে দেখিছোঁ সাপ চাপ ওলাব পাৰে আৰু হেনাকন্দা চোৰাকান্দাটো নলে ভয় লাগে প্ৰথমবাৰ মই এনেকৈ জংঘলত সোমাইছোঁ খেলা বল এই বাঘ চাপ বাঘ আহিব পাৰে বাঘ হাতী আহিছে বোলে দৌৰিছোঁ ভয় লাগিছে এই বাঘ না হাতী আহিছে বোলে কিবা সেই ঠাইৰ পৰা আমি উভতি আহিলোঁ বহুত ভয়ংকৰ আছিল সেই ঠাই মানে অকস্মাত হাতী বাঘ আৰু বিভিন্ন জন্তু ইপিনৰ পৰা সিপিনে পাৰ হৈ থাকে সেইকাৰণে আমি সেই ঠাইত বেছি টাইম নাথাকিলোঁ সেইকাৰণে উভতি আহিলোঁ উভতি আহি আমি অলপ দেৰিকৈ আমি পাম আৰু দাউধাৰা পাম আৰু আমি ঠিক আছে চাই থাকক আপোনালোকে সেই ভিডিঅ' ইমান ধুনীয়া দৃশ্য ইয়াতে ফটো চটো আমি ধুনীয়াকৈ ইয়াতে এটা মানে কি গানৰ শ্বুট কৰিব ইমান ধুনীয়া ভিউ তাৰমানে ধুনীয়াকৈ বৈ আহিছে পানী আহিব পাৰে মজা সি ধুনীয়াকৈ ইয়াতে পাৰ টিকটক আচলতে টিকটক বেণ্ড হৈ গ'ল নহ'লে ইয়াতে ভিডিঅ' বনাব লাগে এক্টৰ আচলতে টিকটক উপায় নাই আৰু চাওক ভণ্টিসকল কিবা এটা কৈ দিয়া আমি ভূটানৰ পৰা আহিলোঁ আৰু ঘূৰি কিবা এটা কৈ দিয়া ইয়াতে কি টিউশ্যন আছে নেকি হা কি পঢ়ি আছো এতিয়া ক্লাছ 10ত ইয়াত টিউশ্যন কৰিবা আমি এতিয়া চাহ তাহ খাই আমি আৰু বিদায় দিম আৰু নেক্সট আপোনালোকে চাই থাকিব বাই হাই দিয়া হাই